আপোনালোক চাই আছে পুতুল ব্লগ হাই ৰাইজ আপোনালোক চাই আছে পুতুল মিছন ব্লগ। এতিয়া আমি ৰুমৰ পৰা ওলাই বোকাখাটৰ টাউন ফালে গৈ আছোঁ। আমি আজি ক'লৈ যাওঁ আমি নিজে গম নাপাওঁ। তাৰ আগতে আমি ভাবিছোঁ মানে আমি কিবা এটা খাই লওঁ। ৰাতিপুৱা নহয় একো এটা খোৱা নাই এতিয়ালৈকে, জাষ্ট চাহটো খাই ওলাই আহিছোঁ ৰুমৰ পৰা। আজি আমি ক'লৈ যাওঁ আমি নিজে গম নাপাওঁ। জাষ্ট আপোনালোক শেষলৈকে ভিডিঅ'টো চাই থাকিব, বহুত ভাল হ'বলৈ গৈ আছে। এতিয়া আমি খাই লওঁ, কিবা এটা খাই লওঁ, তাৰপিছত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমি ক'ত যাম কি কৰিম। আমি সোমাই গৈ আছোঁ বালাজী হোটেললৈ। তিনিটাই মাটিৰ কাপত মানে চাহ খোৱা মজাই বেলেগ, হয় নহয়? কষ্টদা কি কয়, হয় না বাবা? বাবা হয় ন? চাহ খাই ওলাই আহিলোঁ। ওলাই আহি আমি এটা ডিচিশ্যন এটা ল'লোঁ, মানে কি আমি এতিয়া বোকাখাটৰ এই ৰজাবাৰী বুলি কোৱা জেগাডোখৰ ৰজাবাৰীলৈ গৈ আছোঁ। ৰজাবাৰীৰ ওচৰতে মানে লকজান বুলি জেগাডোখৰ আছে। মানে আমি যেনেকৈ মানে কাকচাং যে শুনিছোঁ, কাকচাঙৰ দৰে মানে ওচৰতে মানে ৱাটাৰফল আছে বুলি কৈছে। সৰু বেছি সৰুকৈ মানে ওচৰতে আছে, কিন্তু আমি ওচৰতে থাকি আমি গম নাপাওঁ। হ'লেও এতিয়া গম পাই আমি এতিয়া তাতে গৈ মানে পৰিৱেশটো চাই আহোঁ বুলি ভাবিছোঁ। আপোনালোকেও চাই থাকিব, আমি দেখাবলৈ চেষ্টা কৰিম। আমি লকজান তিনিআলি পাইছোঁহি। আমি ইফালে ৰাইট চাইডে সোমাই দিম, ৰাইট চাইডে। আৰু ইয়াৰ পৰা কিমান দূৰ হ'ব আৰু চাওঁ বাৰু কিমান দূৰ হয়। আমিও ফাৰ্ষ্ট টাইম গৈছোঁ ন, গম নাপাওঁ। চাই থাকিব আপোনালোকেও। বিয়া চলি বিয়া খাবলৈ অহা নাই, আমি খাবলৈ অহা নাই, চাবলৈ আহিছোঁ। আমি লকজান ডিভিজন প্ৰাইভেট ৰোড পালোহি। ইয়াৰ পৰা আৰু 5 কিলোমিটাৰমান লাগিব। আমি ইয়াৰ এণ্ট্ৰি হোৱাৰ আগতেই মানে ইয়াত চহী কৰি ল'ব লাগিব বুলি কৈছে। এণ্ট্ৰি কৰি ল'ব লাগিব, এণ্ট্ৰি কৰি লওঁ। ভাইজা মূৰটো মাৰি দিবা। ইয়াৰ পৰা আৰু 5 কিলোমিটাৰ লাগিব, আপোনালোক চাই থাকিব। ডেঞ্জাৰাছ নহয়, আমি চহী তহী কৰিলোঁ। আমি যাওঁ দেই দাদা, বাই বাই। হ'লেও লৈ গৈছিলোঁ। এইবোৰ ৰাস্তা বহুত বেয়া ন। কি মজা লাগিছে, জাম্পিং জাপাক থাম্পিং খাপাক আমাৰ পেটুৱা দাও আগে আগে গৈ আছে দেই। পেটুৱা দাই আগত গৈ আছে। আমাৰ অসমৰ পৰিৱেশ এইবিলাকে ভাল লাগে। চাহৰ খেতি কিমান ভিডিঅ' এটা বনোৱা হয় শ্ল' মোচন। এই ৰাস্তাটো দেখিছেই আপোনালোকে, মানে এনেকুৱা ৰাস্তাত একচুৱেলি গাড়ী আনিবলৈ ভালেই, সৰু ৰাস্তা ন, গাড়ী উলিয়াব মেলিবৰ কাৰণে বেয়া। এতিয়া আমি স্কুটি আৰু বাইক অহাৰ কাৰণে ভাল হৈছে, আমি আহিব পাৰিছোঁ। আৰু আপোনালোকো আহিব পাৰে। চব কি ধুনীয়া জেগা, এইফালে ধুনীয়া বাগান আছে। এইফালে আৰু অলপ দূৰ গ'লে পাহাৰখন পায়। এইখন একচুৱেলি কাৰ্বি আংলঙৰ হয়। এখন আমি এইবোৰ ভাগ হৈ আছে, এইবোৰ চব ৱাটাৰফলো একেই নহয় যে, চবৰে নাম বেলেগ বেলেগ। আমি এতিয়া গৈ আছোঁ, বেছি নাই আৰু পামগৈ আৰু। চাই থাকক আপোনালোকে। এইফালে মানুহ আছে, সুধি আমি মানে প্ৰথমবাৰৰ কাৰণে আহিছোঁতো, চিনি তিনি পোৱা নাই, মানে তাকে সুধি যাবলগীয়া হৈছে। মানুহ আহিছে, সুধি চাওঁ। এয়া মানুহজনক সুধি চাওঁ কি কয়, কোনফালে আমাক ডিৰেকশ্যনটো দিয়ে। সুধিছোঁ। এইখিনিতে ৱাটাৰফল এটা যে যায় যে, কোনখিনিত আছে? 6 নম্বৰ। চিধা বেছি দূৰ নাই, 1-1.5 কিলোমিটাৰ আৰু। বাৰু ধন্যবাদ খুৰাদেউ, আহিছোঁ। উপায় নাই, চিনি নোপোৱা জেগা ন, তো অকণমান কষ্টটো হয় আৰু। আকৌ একেটা ৰাস্তা দি আমি ঘূৰি গৈ আছোঁ। আৰু ইয়াৰ পৰা 1-1.5 কিলোমিটাৰ হয় বুলি কৈছে। গৈ আছোঁ আৰু জেগাবোৰ ভালো লাগে বাৰু।
আমাৰ অসমৰ সুন্দৰ পৰিৱেশ, আগলৈ পাহাৰ, মাজতে গোটেই বাগানৰ মাজে মাজে সৰু সৰু আলি, তাৰ ওপৰে আমি চলি গৈ আছো। তাৰ মাজে মাজে আমিবোৰ ওপৰে গৈ আছো। ইয়াত কিন্তু গাড়ী নিবলৈ অসুবিধা হ'ব। বাইক আনিব পাৰে কিন্তু জেগালৈকে নিব নোৱাৰিব আৰু আপোনালোকে দেখিছেই ন। ইয়াত চাওক, আমি গৈয়ে আছো, সৰু সৰু আলিৰ ওপৰত আমি গৈয়ে আছো। মোৰ ষ্টাইলটো হাঁহি দিওঁ নেকি বাৰু? তোমাৰ ষ্টাইলত হাঁহি দিয়া মই তোমাৰ তেতিয়া চবেই চিনি পাব। চুৱেগ হাঁহিটো মাৰি দিবা। এতিয়া মোৰ চুৱেগ হাঁহিটো মুঠতে ভাইৰেল কৰিবা তুমি। এইটো আৰু এইটো চুৱেগ হাঁহি, এইটো ন। মোৰ মুখেদি মানে কথাবোৰ কি হৈছে, নোলোৱা হৈছে যে। কওঁ কিবা এটা, ওলাই কিবা এটা। হয়, তোমাৰ ফাৰ্ষ্ট টাইম ব্লগ বনাইছা? হয় নেকি? আহি যাব লাহে লাহে আহি যাব ন। তাতে গৈ আছো আৰু ন। পাইছোহি আৰু এয়া পাহাৰটো পাব লাগে, কিন্তু দূৰলৈ গৈ থাকে। আমি যিমানে ওচৰলৈ আহোঁ পাহাৰটো ওচৰ পাব লাগে, কিন্তু গৈ থাকে। উপায় নাই আহি আছো। প্ৰাকৃতিক পৰিৱেশ কিন্তু চাব লাগিব দেই। কিন্তু কি মজা। আমি আহি এয়াই আছো আৰু আমাৰ মনোৰম অসম, কিন্তু সেউজীয়া অসম আমাৰ, হয় না? এনেকুৱা ৰাস্তাত আমিহে উলিয়াব পাৰিম নেকি, বেলেগ কোনো উলিয়াব নোৱাৰিব। ফাইনেলি আমি আহি পাইছোহি আৰু এয়া প্ৰথম জুৰি পাৰ হৈছো। প্ৰথম জুৰি পাৰ হৈ আমি মেইন জুৰিলৈ যাবলৈ চেষ্টা কৰিছো, কিন্তু পোৱাহিয়ে নাই। মানে গৈয়ে আছো। যাকে সুধো মানে, আৰু বেছি দূৰ নহয় কৈ থাকে। এক্সপিৰিয়েঞ্চ একেই, কাকচাঙৰ নিচিনা এক্সপিৰিয়েঞ্চ একেই। কাকচাঙৰ লেখীয়া আৰু মানে, কিন্তু ৰাস্তাবোৰ চাওঁ না, কি মজা। এইটো মানে কেইদিনমানৰ পিছত এইটো বনিবগৈ আৰু। এইটো মানে ইমান পপুলাৰ হোৱা নাই ন। এতিয়া মোৰ গাড়ীখন যাব কেনেকে, মই সেইটো চিন্তা কৰিছো। যাব মুঠতে চেষ্টা কৰা, ট্ৰাই কৰা। মোৰ পালচাৰখন অনা অলপ ভাল আছিলে নেকি। অ' মাই গড, চেষ্টা কৰা। চেষ্টাই কৰি আছো। कोशिश करने वालों का कभी हार नहीं होती। चलते रहो, दम लो दोस्त, दम लो। ভিত কেলা, স্কুটি বহুত কষ্ট দিছে দেই। একো নাই, হ'বই আৰু। এয়া পাইছোহি আৰু দেই মনোৰম দৃশ্যবোৰ। এইটোৱে উঠা নোৱাৰিবা নি? এইটো বহুত। ইয়াৰ পৰা নাযায় আৰু ন? বাইক নিব নোৱাৰি নি ইয়াৰ পৰা? ইয়াৰ পৰা নিব নোৱাৰি আৰু খোজকাঢ়ি যাব লাগিব। এতিয়া গাড়ী ইয়াত ৰখাব লাগিব, আৰু এতিয়া এইফালে আমি চামগৈ। যদি ইয়াৰফালে ৰাস্তা আছে যাব লাগিব, নহ'লে আমি খোজকাঢ়ি যাব লাগিব। নাই, খোজকাঢ়িতো গৈ আছো ন, খোজকাঢ়ি গৈ আছো বাৰু। এয়া ফাইনেলি আমি আহি পালোঁ। আমি মানে যেনেকৈ ভাবিছিলোঁ মানে তেনেকৈ নহয়। আমি কাকচাঙৰ দৰেই বুলি ভাবিছিলোঁ, কিন্তু এইটো সৰু মানে। হ'লেও আমি মনোৰঞ্জনৰ কাৰণে আহিলোঁ, আৰু আপোনালোকেও আহিব কেতিয়াবা। ইয়াত মানে মেইন আৰু এইটোৱে আৰু মানে, আৰু বেলেগে তেনেকৈ নাই। দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। এয়া ওপৰত থাকিব পাৰে, আমি ওপৰত যাব নোৱাৰি। আমি মানে কাকচাঙৰ দৰেই মানে হ'ব বুলি ভাবিছিলোঁ, কিন্তু তেনেকুৱা নহয়, এইটো সৰু। আমি এনেই আহিলোঁ আৰু মনোৰঞ্জনৰ কাৰণে। এয়াহে আৰু মেইন দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিবলৈ পাইছে, এয়া মানে এইটো জুৰিটো পাৰে ইয়াৰ পৰা গৈ সেইফালে পৰিছেগৈ। মানে অন্য একো নাই ইয়াত, আপোনালোকে নেদেখিব পাৰে ন, সেইকাৰণে আমি জাষ্ট দেখুৱাবৰ কাৰণে এইটো আহিলোঁ। ইমান ডাঙৰ ৱাটাৰফল নহয়, হ'লেও ইয়াত গা চা ধুব পাৰে। আৰু যেতিয়া ইয়াৰ পৰা পানীটো বেছি আহে ন, তেতিয়া ইয়াত বেছি জোৰত পৰে মানে। এয়া আমাৰ ফটো মৰাত ব্যস্ত মেৰা দোস্ত। কেমেৰামেন, ইমান গুৰুত্ব সহকাৰে মাৰি দিছে ল'ৰাটো। ইমান মানে দেখিবলৈ কিবা লগা, ল'ৰাটো হেণ্ডচাম কৰি দিছা। ভালকে মাৰি দিয়া, আকৌ বিয়া পাতিবগৈ ল'ৰাটো। লগতে আপোনালোক কেনে পালে জনাব,
আৰু শেষত এটাই অনুৰোধ কৰোঁ যে মোৰ পুতুল মিছং ব্লগ চেনেলটো ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কৰি দিব বুলি আশা থাকিল আৰু লগতে লাগি থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। নমস্কাৰ।